हेलो गाइस मैं यास्मिने पुनर्बार रेसिपि লৈ আহিছো আজি বনাব বিচাৰিছো ৰাজমা প্ৰথমে ইয়াৰ ৰাজমাখিনি মই গুটি ৰাতি তিয়াই ৰাখিছিলো আৰু ভালদৰে ধুই লৈছো এতিয়া কুকাৰত কম পৰিমাণে পানী দি লৈছো ৰাজমাখিনি ঢালি দিম এতিয়া লগতে অকণমান নিমখ দি তাৰপিছত ঢাকনিখন লগাই দিম ঢাকনিখন মাৰাৰ পিছত ৩-৪টা চিটি আহিবলৈ দিম তাৰপিছত মছলাখিনি লৈছোঁ ডাঙৰ সাইজৰ বিলাহী এটা নহৰু কেইটুকুৰামান আদা অকণমান 3টামান শুকান জলকীয়া এটা ডাঙৰ সাইজৰ পিঁয়াজ এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ তেল মই অকণমানেই লৈছোঁ পিঁয়াজ কাটি লোৱা বিলাহী জলকীয়া আদা গোটেইখিনি ঢালি দি কেনে ৰঙচুৱালৈ ভাজিব লাগিব কম জুইত 1 মিনিটৰ কাৰণে ভাজি থাকিব লাগিব গেছটো অফ কৰি ল'ম আৰু মিক্সাৰ জাৰত উলিয়াই গ্ৰাইণ্ড কৰি ল'ব লাগিব এই আমাৰ পেষ্ট ৰেডি হৈ গ'ল এতিয়া কেৰাহীত অকণমান তেল দিছোঁ তেলখিনি গৰম হোৱাত লং দালচেনি ইলাইচি দিছোঁ লগতে দিছোঁ লগতে দিছোঁ ধনিয়া পাউডাৰ এচামুচ জিৰা পাউডাৰ এচামুচ আৰু অকণমান হালধি দি মছলাখিনি ভালকৈ ভাজি ল'ম তেলত এতিয়া পিচি লোৱা পেষ্টখিনি ইয়াতে ঢালি দিব লাগিব আৰু অকণমান পানী দি ইয়াতে লৰাই থাকিম এইফালে আমাৰ ৰাজমাহখিনি ধুনীয়াকৈ সিজি গৈছে এতিয়া ৰাজমাহখিনি ঢালি দিম ইয়াতে আৰু অকণমান লৰাই থাকিম অকণমান পানী দিছোঁ আপোনালোকৰ যদি ৰুটিৰ লগত খাই পানীটো কমাই দিব এতিয়া ঢাকনিখন মাৰি দিব লাগিব আৰু 10-15 মিনিট কাৰণে সিজিব দিম এই আমাৰ ৰাজমাহখিনি ধুনীয়াকৈ উতলাইছে এতিয়া অকণমান লৰাই দিম আৰু অকণমান নিমখ দিছোঁ ইয়াতে মই নিমখ অকণমানেই দিছোঁ যিহেতু আগতে নিমখ দিছোঁ এতিয়া ধুনীয়াকৈ লৰাই থাকিম আৰু শেষত দিছোঁ অকণমান ধনিয়া পাত ছটিয়াই দিছোঁ তাৰপিছত 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম এই আমাৰ ৰাজমা তৰকাৰী ৰেডি হৈ গৈছে মই ভাতৰ লগত উলিয়াই লৈছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব আজিলৈ আহিছোঁ বাই